নমস্কাৰ বন্ধু বান্ধৱীসকল, এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক দিবলৈ লৈছোঁ, কিন্তু তাৰ আগতে আমাৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, এইবাৰ থিয়েটাৰত হ'ল অঘটন। হয় বন্ধু বান্ধৱীসকল, প্ৰস্তুতি পৰাশৰ আবাহন থিয়েটাৰত এইবাৰ লাগিল অঘটন। কি অঘটন লাগিল জানিবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আবাহন থিয়েটাৰ চলি থাকোঁতেই ঘটিলে এক উদ্বেগজনক পৰিৱেশ, আৰু এই ঘটনাটোৰ ওপৰত ৰাজ্যবাসী এতিয়া শংকিত হৈ পৰিছে। বন্ধু বান্ধৱীসকল, আপোনালোকক জনাওঁ যে মঞ্চত প্ৰস্তুতি পৰাশৰ নাটকত ব্যৱহাৰ কৰা ফটকা ফুটোৱাৰ সময়তে আহত হ'ল দৰ্শক। হয় বন্ধু বান্ধৱীসকল, ভ্ৰাম্যমাণ থিয়েটাৰৰ ফটকা ফুটোৱাতে এবাৰ হ'ল অঘটন। ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চতে এইটো হৈছে অঘটন। মঞ্চত প্ৰস্তুতি পৰাশৰ নাটকত ব্যৱহাৰ কৰা ফটকা ফুটোৱাৰ সময়তে আহত হৈছে 2 যুৱক মহিলা। আহত 2 দৰ্শকক ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰা হৈছে, আৰু এই সমগ্ৰ ঘটনাক গাপ দিয়াৰ চেষ্টা কৰিছে আয়োজক কমিটিয়ে। আৰু এই ভ্ৰাম্যমাণ থিয়েটাৰ মঞ্চত ধাৰাবাহিক অঘটন হৈছে, আৰু বৰ্তমান উদ্বিগ্ন হৈছে ৰাজ্যবাসী। কাৰণ আজি কেইদিনমানৰ আগত অভিনেতা যতীন বৰাও অঘটন হৈছিল, বাইকৰ পৰা পৰি মঞ্চতেই। লগতে শ্যামন্তিকা শৰ্মাও অঘটন হৈছিল বুলি আমি গম পাইছিলোঁ। এনেদৰে অভিনেতাসকলৰ থিয়েটাৰৰ মঞ্চতেই অঘটন হোৱাক লৈ বৰ্তমান ৰাজ্যবাসী চিন্তিত হৈ পৰিছে। এনেদৰে ইখনৰ পৰা সিখন ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চত অঘটন দেখিবলৈ পোৱা গৈছে। আপোনালোকে ইয়াৰ ওপৰত মতামত জনাব, এনেদৰে ফটকা ফুল যে ইমানো ব্যৱহাৰ কৰিব লাগে নে নালাগে। তো ভিডিঅ'টো আজি ইমানেই। যদি ভিডিঅ'টো আপোনালোকে ভাল পালে শ্বেয়াৰ কৰি দিব, লাইক কৰিব। লগতে যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, এনেধৰণৰ ভিডিঅ'সমূহ আগলৈ পাবলৈ ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিলৈ আহিলোঁ, ধন্যবাদ। লগ পাম নেক্সট ভিডিঅ'ত।